এটা আপনার 4GB RAM আছে, এটা আপনার Redmi 9 প্লাস আপনার কেনেকুৱা লাগিছে তোমাৰ মনটো কোৱাচোন? মনটো মোক বহুত ভাল লাগি আছে, কাৰণ এটা কথালৈ অলপমান বেয়া লাগি আছে, কাৰণ আজি মোৰ ব্ৰেকআপ হ'ল। হেল্ল' ফ্ৰেণ্ডছ, তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই এতিয়া আছোঁ মানে এটা এই ৰাস্তাৰ কাষত আছোঁ মই এতিয়া। তো আজিৰ ভিডিঅ'টো পুৰা ধামাকা হ'বলৈ গৈ আছে আগলৈ। তো শেষলৈকে চাব ভিডিঅ'টো, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি আমি দুজন যাম মানে দীপজ্যোতি আৰু মই। তাত দীপজ্যোতি আছে মোৰ লগত এতিয়া। তো দীপজ্যোতি আজি মানে মোবাইল ল'ব। তো মোবাইল ল'বৰ কাৰণে আমি যাম বঙাইগাঁৱত যাই কেনেকুৱা ধৰণৰ মোবাইল লয় তাই মানে দীপজ্যোতি। আজি ফাৰ্ষ্ট টাইম মোবাইল ল'ব। তো বহুত ভাল লাগিছে দীপজ্যোতিৰ মনটো। তো এই আছা দীপজ্যোতি ইয়াতে আছে বহি। তো অলপমান ইয়াক সুধো কেনেকুৱা ধৰণৰ মোবাইল লয়। তো দীপজ্যোতি তুমি কেনেকুৱা ধৰণৰ মোবাইল ল'ব কোৱাচোন? মোবাইল মানে আমি বঙাইগাঁৱত যাম, বঙাইগাঁৱত মোবাইল চাম, তাৰপিছত আমি চিলেক্ট কৰি মোবাইল ল'ম। কেনেকুৱা ধৰণৰ মোবাইল পাওঁ। তো বঙাইগাঁৱত যাই মানে তাত চিলেক্ট কৰিম কেনেকুৱা ধৰণৰ মোবাইল ল'ব। তো আজি কেনেকুৱা লাগিছে তোমাৰ মনটো কোৱাচোন? মনটো মোক বহুত ভাল লাগি আছে, কাৰণ এটা কথালৈ অলপমান বেয়া লাগি আছে, কাৰণ আজি মোৰ ব্ৰেকআপ হ'ল। खत्म बाय बाय। তো ফ্ৰেণ্ডছ ইয়াৰ আজি ব্ৰেকআপ হ'ল। তো মোকো বহুত দুখ লাগছে। তো ইয়াৰ ব্ৰেকআপ হ'ল আজি, মানে ৰিলেশ্যনটো আজি মানে ভাঙি গ'ল ইয়াৰ। তো কি ক'ম আৰু, প্ৰেম এনেকুৱাই, ব্ৰেকআপ ব্ৰেকআপ থাকিব লাগে যেনিবা। ব্ৰেকআপ খাই কিন্তু ই কিন্তু বহুত চিনি খাইছে বহুত। চিনি খাব বহুত ভাল পায় মানে, হয়নে নহয় কোৱাচোন? समझ रहे हो आप? তো লাষ্ট কৰিছে চোৱা। তো ইয়াৰ মনটো বহুত ভাল লাগি আছে, কাৰণ বহুত দিনৰ মূৰত আজি মোবাইল কিনিব যাব। তো ফ্ৰেণ্ডছ কি ক'ম আৰু, তো ই যদি মোবাইল লয় না আমাৰো ভাল লাগিব বহুত। তো আমি এনে কলত মানে কথা পাতিব নাপাওঁ। তো এনে লগ কৰিলেহে মানে কথা পাতিব পাওঁ। তো আমি এতিয়া যাম বঙাইগাঁৱত। বঙাইগাঁৱত যাই কেনেকুৱা ধৰণৰ মোবাইল পচন্দ হয় ই কিনিব, আৰু বঙাইগাঁৱত যাই আপোনালোকক দেখুৱাম সুন্দৰকৈ। তো ঘৰত যাই এতিয়া আমি গা পা ধুম সুন্দৰকৈ, গা পা ধুই মানে সুন্দৰকৈ ফ্ৰেছ হৈ মানে একেবাৰে ৰেডি হৈ আমি বঙাইগাঁৱত যাম। তো বঙাইগাঁৱত যাই আপোনালোকক দেখুৱাম সুন্দৰকৈ। তো ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ শেষলৈকে চাই থাকিব, যাতে ভিডিঅ'টো চাই আপোনালোকে আনন্দ পায়, সেইকাৰণে বনাইছোঁ এই ভিডিঅ'টো। তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ আমি ফাইনেলি গা পা ধুই ৰেডি হ'লোঁ, আৰু এয়া আছে দীপজ্যোতি। তো ইও মানে গা পা ধুই ওলাই আহিছে, ময়ো গা পা ধুলোঁ। আৰু এতিয়া টাইম হৈছে মানে 1টামান বাজিছে দিনৰ। আৰু আমি এতিয়া যাম চাইকেল দি। এয়া আছে চাইকেল দুখন, এইটো মোৰ আৰু এইটো হৈছে দীপজ্যোতিৰ। তো আমি এতিয়া দুজনে যাম, দীপজ্যোতি আৰু মই বঙাইগাঁৱত। তো মোবাইলটো আনিবলৈ যাই আছোঁ এতিয়া। আৰু দীপজ্যোতিৰ আজি খবৰটো মজা হৈ আছে, মানে মনটো ভাল লাগি আছে, মানে মোবাইল কিনিবতো আজি। তো কি মোবাইল ল'ম তাত যাই দেখা পাব আপোনালোকে। তো ভিডিঅ'টো স্ক্ৰীন নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু এয়া চাওক বেগত কি আছে আপোনালোকক দেখুৱাম ইয়াৰ বেগত। তো ফ্ৰেণ্ডছ বেগত কি আছে আপোনালোকক দেখুৱাম, মানে কি আছে চাওঁ ভিতৰত কি আছে। তো বেগত ফ্ৰেণ্ডছ এয়া চাওক টকাখিনি আছে, মানে যিটো মোবাইল কিনা টকাখিনি ইয়াত আছে, বেগত ভৰাই থৈছে, মানে যাতে ছেভ হৈ যায় আকৌ পইচাখিনি। তো ফ্ৰেণ্ডছ দেৰি নকৰোঁ। তো আপোনালোকে হয়তো চাবলৈ বিচাৰি আছে কেনেকুৱা মোবাইল কিনিম আমি ইয়াৰ কাৰণে। তো বলক এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। তো ফ্ৰেণ্ডছ এটা প্ৰব্লেম হৈছে, মানে সমস্যা হৈছে, মানে মোৰ মোবাইলটো মানে চাৰ্জ নোহোৱা হৈ গৈছে, মানে 24% লাগি আছে। তো এতিয়া ভাবিলোঁ এইটো হৈছে মানে নিউ বঙাইগাঁও ষ্টেচন। ভাবিলোঁ ইয়াত সোমাই অকণমান 10 মিনিটমান চাৰ্জ দি যাম মোবাইলটো। 10 minutes later. তো ফ্ৰেণ্ডছ আমি বঙাইগাঁও আহি পালোঁ। আৰু ইয়াত চাওক, এয়া হৈছে ষ্টিল বজাৰ। তো ইয়াত কোনোবাই যদি শ্বপিং কৰিবলৈ খোজে তো আহিব পাৰে। আৰু আমি এনেকৈ যাই আছোঁ ইফালে।
তো ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ আমি এইখন দোকান মানে মোবাইল কিনা দোকানখন এইখনে। তো আমি এতিয়া যাম ভিতৰত সোমাই। তো চব কি মোবাইল পাওঁ সোমাই চাওঁ আগত। তো ফ্ৰেণ্ডছ আহি পালোঁ আমি দোকানত। ইয়াত যে মানে ইয়াত কেনেকুৱা ধৰণৰ মোবাইল পোৱা যায়? এইটো আপোনাৰ ৰিয়েলমি, ৰেডমি, অ'প্পো, ভিভো, ওৱান প্লাছ, আইফোন চব মোবাইল পাই যায় আপোনাৰ। মানে কিমানৰ পৰা কিমান দাম পোৱা যায়? ষ্টাৰ্টিং প্ৰাইচ আপোনাৰ 8,000 দিয়া তোমাৰ 1 লাখ 1.5 লাখ এনেকুৱা। তো ফ্ৰেণ্ডছ ইয়াত সকলো মোবাইল পোৱা যায় মানে। আৰু আমি এতিয়া যিটো মোবাইল কিনিম সেইটো এতিয়া মানে দেখুৱাব। তো ডিপুটি এইটো মোবাইল চিলেক্ট কৰিছে। তো এইটো মোবাইল এতিয়া আনবক্সিং কৰিলোঁ। এটা আপনার 4GB র্যাম আছে, এটা আপনার রেডমি 9 প্লাস আপনার 64GB রম দিয়া আছে। এটা আপনার এই যে প্রসেসর আপনার G25 পাই যাওয়া, প্রাইস আছে আপনার 9,000 এরকম পাই যাবো এটা। ঠিক আছে, মেগাপিক্সেল 13 মেগাপিক্সেল ক্যামেরা আছে, 8 মেগাপিক্সেল ফ্রন্ট। তারা মানে মোবাইল নিলো মানে খারাপ করি মানে 9,000 তো ফ্ৰেণ্ডছ ডিছকাউণ্ট পাম বুলি কৈছে অলপমান। তো দাদাই ইয়াৰ এখন ৰেচিপ্ট এখন দিলে, মোবাইলখনৰ ৰেচিপ্টখন। আৰু এতিয়া দীপজ্যোতিয়ে পে'মেণ্ট কৰি দিব দাদাক। তো দাদাৰ লগত মই মিটিং মিলাইছোঁ। আৰু দাদা আপোনাৰ এই মোবাইল বিচাৰে আপোনালোকে ইয়াত। তো নামটো নৰ্মেলা মোবাইলকে বঙাইগাঁও কিবা লাগিলে আহিব পাৰে। ফাইনেন্সো এভেইলেবল আছে, বাজাজ ফাইনেন্স, HDB ফাইনেন্স, HDFC ফাইনেন্স এভেইলেবল আছে, আৰু ডেবিট কাৰ্ডত ফাইনেন্স এভেইলেবল আছে। আহি ভিজিট কৰিব পাৰে। আৰু অনলাইন পেমেণ্ট পাই যাব আপুনি। আইফোনো আছে, অ'প্পো, ভিভো, চেমচাং, MI চব ডিলাৰশ্বিপ আমাৰ আছে, আপুনি আহি ভিজিট কৰিব পাৰে। থেংক ইউ, কাষ্টমাৰ ৰাইফ্ৰী আছে। দাদা আপোনাৰ খবৰ ভাল না? দাদাৰ খবৰ ভাল, এতিয়া আহি যাব দাদা। তো ফ্ৰেণ্ডছ মোবাইল লৈ আহিলোঁ ইয়াত, এতিয়া ঘৰত যাম। তো ঘৰত যাই আপোনালোকক আকৌ এবাৰ অকণমান কথা ক'বলৈ আছে মোৰ। তো সেইখিনি কথা শুনিব আপোনালোকে। তো বলক এতিয়া ফ্ৰেণ্ডছ ফাইনেলি আমি আহি পালোঁ ঘৰত। আৰু ঘৰৰ পৰা এতিয়া আমি ওলাই আহিলোঁ অকণমান পথাৰৰ ফালে। তো পথাৰৰ ফালে কিয় আহিলোঁ আপোনালোকক কৈ আছোঁ। তো আমি পথাৰৰ ফালে আহিলোঁ অকণমান মানে যিটো মানে দীপজ্যোতিয়ে মোবাইল কিনিছে, মানে মোবাইলটোৰ মানে অলপ টেষ্ট কৰিবৰ কাৰণে আমি ইফালে আহিছোঁ। মানে কেমেৰা অলপমান উঠিম, পথাৰতে উঠিম। আৰু যিটো মোবাইল ল'লোঁ দীপজ্যোতিৰ কাৰণে, যিটো মোবাইল লৈছোঁ সেইটো মোবাইল মানে প্ৰাইচ হৈছে 8,800 টকা লৈছে। কিন্তু আমাক 200 টকা ডিছকাউণ্ট দিছে মানে। আৰু তো ফ্ৰেণ্ডছ আপোনালোকেও যাব তাত মোবাইল কিনিবলৈ, নৰ্মদা মোবাইল কেয়াৰত বঙাইগাঁৱত। তো আপোনালোকে তাত গৈ পিনে মোবাইল ল'ব পাৰিব। আৰু এই দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজাৰ কাৰণে বহুত অফাৰ দিব। তাত যাব, দুৰ্গা পূজাৰ সময়ত যাব, তো অফাৰ পাব বহুত। আৰু ফ্ৰেণ্ডছ আপোনালোকে যাব তাত নৰ্মদা মোবাইল কেয়াৰত যাব। তো দোকানটো ইমান বহুত ডাঙৰ হয়। তো আপোনালোকে যাই পিনে তাত মোবাইল কিনিব পাৰিব। তো আৰু মোবাইল বহুত ধৰণৰ মোবাইল আছে তাত, আইফোনলৈকে মানে কিনিব পাৰিব আপোনালোকে। তো যাব তাত কিনিব। তো এইখিনি হৈছে মোৰ ভিডিঅ'। তো আপোনালোকে চাই কিনে পেলাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এয়া হৈছে দীপজ্যোতিৰ এটা সৰু চেনেল আছে, মানে মাজে সময়ে ভ্লগ পঠাই দিয়ে আৰু মাজে সময়ে মানে এনে ষ্টেটাছ দিয়ে। তো আপোনালোকে ইয়াৰ চেনেলটো চাব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব ইয়াৰ চেনেলটোও। তো আৰু এতিয়া দীপজ্যোতিয়ে মানে ফটো উঠিবলৈ আহিছে ইয়াত অলপমান, মানে নতুন মোবাইল কিনিছে মানে। আৰু কি ক'ম, নতুন মোবাইল সকলোৰে মানে এটা যিদিনাখন ল'বি যিদিনাখন মানে নতুন মোবাইল ল'বি সকলোৰে মানে এতিয়া মোবাইলটো টিপি থাকিব মন যায়।
আৰু এয়া চাওক দীপজ্যোতি টিপি আছে মোবাইলটো আৰু এতিয়া ব্লগ ভিডিঅ'টো চাই কিনে পেলাই যদি চাই ভাল পায় তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো এইখিনিতে সমাপ্ত কৰোঁ মোৰ এতিয়া ভিডিঅ'টো তো বাই বাই